নমস্কাৰ, লৈ আছোঁ আন এটি গুৰুত্বপূৰ্ণ খবৰ। ক'ভিড-19ৰ ভয়াৱহতাৰ সময়ত সম্পূৰ্ণ নিষ্ঠা আৰু সততাৰে নিজৰ কৰ্ম সম্পাদনা কৰি অহা প্ৰশাসনৰ বিষয়াসকললৈ একোটাকৈ PPE কিট আগবঢ়াইছে লায়ন্স ক্লাব শিৱসাগৰে। লায়ন্স ক্লাব ইণ্টাৰনেশ্যনেল ডিষ্ট্ৰিক্ট 322D অন্তৰ্গত অসম, মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত প্ৰায় 1100 PPE কিট বিতৰণ কৰিছে। আজি শিৱসাগৰ জিলাৰ লায়ন্স ক্লাবৰ সহযোগত জিলা উপায়ুক্তৰ কাৰ্যালয়ত চুকাফা সভাকক্ষত লায়ন্স ক্লাবৰ গভৰ্ণৰ ডক্টৰ দিলীপ বৰাই উন্নত মানদণ্ডৰ 30টা PPE কিট বিতৰণ কৰি প্ৰশাসনৰ বিষয়াসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ কৰ্মস্পৃহা, দায়িত্ব আৰু কৰ্তব্যৰ প্ৰশংসা কৰে। অনুষ্ঠানত জিলা উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত তথা লায়ন্স ক্লাবৰ সদস্যসকল উপস্থিত থাকে। এই PPE কিটসমূহৰ পৰা ক'ভিড যোদ্ধাসকল যথেষ্ট উপকৃত হ'ব বুলি মন্তব্য কৰিছে চিকিৎসক আৰু প্ৰশাসনিক বিষয়াসকলে। শিৱসাগৰৰ পৰা প্ৰীতি পাৰিকৰ ৰিপৰ্ট, দিছপুৰ দিল্লী নিউজ, গুৱাহাটী। লায়ন্স ক্লাব ইণ্টাৰনেশ্যনেল ডিষ্ট্ৰিক্ট 322D, যাৰ ক্ষেত্ৰটো হ'ল অসম, মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ। তাত বিভিন্ন চৰকাৰী হস্পিটেলবিলাকত য'ত আমাৰ হেল্থ কেয়াৰ প্ৰফেশ্যনেল সিহঁতে ক'ভিডৰ এগেইনষ্টত যুদ্ধ লৰি আছে, তাৰ কাৰণে আমি লায়ন্স ক্লাব ইণ্টাৰনেশ্যনেলৰ পৰা অতি উন্নত কোৱালিটিৰ 1100 PPE কিট আনালোঁ আৰু বিভিন্ন হস্পিটেলবিলাকত দিয়া হ'ল।